অসমীয়াত এষাৰ কথা আছে যে ৰাখে হৰি মাৰে কোনে। আজি আমি আপোনালোকক দেখাম এখন চলন্ত ৰেলৰ সন্মুখৰ পৰা কেনেকৈ এজন বাইক আৰোহী মৃত্যুৰ পৰা হাৰি গ'ল। এটা ভয়ংকৰ গাৰ নোম হিয়ৰি উঠা দৃশ্য আপুনি দেখিলে আচৰিত হ'ব যে কেনেকৈ এই আহি থকা চলন্ত ৰেলখনৰ সন্মুখৰ পৰা এজন বাইক আৰোহী কেনেকৈ মৃত্যুৰ পৰা বাচি গ'ল, হাৰি গ'ল। আপোনালোকে চাওক এক্সক্লুচিভ ভিডিঅ'টো, এটা গাৰ নোম হিয়ৰি উঠোৱা ভয়ানক দৃশ্য। এটা ৰেলৰ ক্ৰচিং আৰু সেই ক্ৰচিঙৰ মাজেৰে গৈ আছে এজন বাইক আৰোহী আৰু তাৰ পিছৰ দৃশ্য এয়া। কিদৰে এখন ভয়ংকৰ ৰেল আহি আছে আৰু তেওঁ যে ৰেলখন নাচাই কেনেকৈ বাইকখন লৈ আগবাঢ়ি গৈছিল আৰু বাইকখন লৈ যোৱাৰ পিছৰ দৃশ্য কি আপুনি দেখিলে যে কেনেকৈ মৃত্যুৰ মুখৰ পৰা বাচি গ'ল আৰু তেওঁৰ মটৰচাইকেলখন